এয়া সম্পূৰ্ণ তেজপুৰৰ ভিউ। এতিয়া আমি কোন ওপৰত আছোঁ? কি পাহাৰ? টপলা পাহাৰ। টপলা পাহাৰ। সেইদিনাখনি এইফালে নাহিলোঁ আমি। আমাৰ মেজৰ আগতে বোলে এইখিনিতে কিবা ছিগনেল পাৰ্টি ইয়াৰ পৰাই ছিগনেল ধৰে বুলি কয়। ইয়াৰ পৰা ছিগনেল পায়। ইয়াত কিবা আছিলে চাগে এনেকুৱা টাৱাৰ চাৱাৰ। ইণ্ডিয়ান আৰ্মি তাৰমানে ছিগনেলবিলাকে ইয়াৰ পৰা লোৱা বুলি আমি শুনো। এইটো তলৰ পৰা কিমানমান ফুট ওপৰত হ'ব এইটো পাহাৰটো? ধৰকচোন 200 ফুট। 200 ফুট। ধুনীয়া কথা এটা আপোনালোকে জানিব পাৰিছে। পূৰ্বতে ইণ্ডিয়ান আৰ্মি ইয়াৰ পৰাই ছিগনেল পাইছিলে। এইখন ব্ৰহ্মপুত্ৰখন নিচেই কাষত আছে। আৰ্মিৰ সুবিধা হেতুকেতো এখন দলংখন বনোৱা হৈছে, পিলেৰ হোৱা দলংখন, নিশ্চয় জানো হয়নে নাই? আমি তললৈ নামি যাম লাহে লাহে। এতিয়া সুৰংগ পথেৰে আমি তললৈ নামি গৈ আছোঁ। বৰ কষ্টকৰ যাত্ৰা। তাৰমানে গোটেই বৰষুণৰ পানী দি এই পথেদি নামি আহি তলত আহি পৰে। এইটো একদম ঝৰ্ণা টাইপ। এতিয়া আমি পৰিলোঁ, মই মেজৰ পোৱা নাই বাৰু, মই পৰিলোঁ। এইবোৰ কি ফুল কয় এইবিলাক? এইবিলাক ফুল একচুৱেলি নাম নাজানো, কিন্তু আমি আগত সৰুতে স্কুলত গৈ থাকোঁতে আমাৰ স্কুল যোৱাৰ বাটত আমি এইবিলাক ফুল দেখা পাওঁ। আমি এইবিলাক ফুল এনেকৈ কালেক্ট কৰি যাওঁ। এইটো হাতে চুই দিলে গুচি আহে ন? এইবোৰ নাম নাই, কিন্তু একদম স্মুথ মানে ইয়াৰ চুই দিয়া লগ। সৰু কিন্তু মিঠা। এইবিলাক ঘৰত ৰোৱা নাযায়, কিন্তু ইয়াৰ সৌন্দৰ্যটো বহুত বেছি নহয় জানো বাকীবিলাকতকৈ। বিভিন্ন কালাৰৰ ফুল এইবিলাক বা একদম স্মুথ হয়, চুই দিয়াৰ লগে লগে আহে। বেছি জোৰ দিব দৰকাৰ নাই, জাষ্ট চুলে গুচি আহে। এনেকৈ জমা কৰি আমি এজনে ছটিয়াই দিওঁ। এয়া কি বৰষা বুলি কয়? পুষ্প বৰষা। এক প্ৰকাৰ পুষ্প বৰষা বুলি কোৱা হয়। কিমান কালাৰিং ফুল, এইবিলাক একদম স্মুথ হয়, চুই দিয়াৰ লগে লগে আহে। বৰ বেয়াকৈ পৰিলোঁ মই আছাত। লাহে লাহে তললৈ নামি আহি আছোঁ। আমি আহিছিলোঁ বেলেগ এটা ৰাস্তাইদি, এতিয়া যাম বেলেগ এটা ৰাস্তাইদি। এই আমাৰ আমি ব্লগছ বনাই আছোঁ। আমাৰ সতীৰ্থ এই দুজন একেলগে আহি আছোঁ। পৰিলোঁ নহয় বেয়াকৈ আমি সেইকণ নামি আহোঁতে। ওপৰৰ জেগাত এইটো এটা ছিক্ৰেট জেগা, বহুত ভাল জেগা একচুৱেলি ক'বলৈ গ'লে, নহয় জানো মানে? গোটেই ভিউটো দেখা পাব তাৰ পৰা। কেতিয়াবা আহিলে চাব পাৰি, নহ'লে আমি আছোঁ নিশ্চয়কৈ, নহয় জানো, সহায় কৰিবলৈ আজৰি টাইমত। এতিয়া আমি ক'ত গৈ আছোঁ? খেলি থাকোঁ আমাৰ নেহেৰু ষ্টেডিয়াম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো গোটেইটো চাব, তেতিয়াহে আপোনালোকে আমাৰ নেহেৰু ষ্টেডিয়ামটো দেখি পাব। ভাল বস্তু আছে নহয় জানো তাত? ভাল বস্তু আছে। এই বস্তুটো দেখিবৰ কাৰণে আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব। আমি ডাঙৰ ডাঙৰ অট্টালিকা বনাইছোঁ, নহয় জানো? কিন্তু এই প্ৰকৃতিৰ এইবিলাক বস্তুৰ লগত যদি খাপ খাই চলিব পৰা যায়, স্বাস্থ্য মন সকলোবিলাক ভালে থাকে নিশ্চয়কৈ, নহয় জানো? বেছিকৈ কোৱা যেন লাগিলেও চিৰন্তন সত্য কথা, নহয় জানো? এই ৰাস্তাবিলাক একদম নিশ্চয় একদম শোচনীয় অৱস্থাত আছে। যিহেতু পাহাৰ হয়, পানী বাগৰি আহে, কিন্তু আমি কাৰোবাক দুখীও লাভ নাই। একেজোপা গছতে দুটা বেলেগ বেলেগ কালাৰ ফুলিছে, নহয় জানো? বেলেগ বেলেগ কালাৰ ন? বেলেগ বেলেগ কালাৰ। ভাল লগা দৃশ্য চাওক, বিভিন্ন কালাৰৰ ফুল আছে ইয়াত। মই যে ক'লোঁ গুটিবিলাক পকি আছে, সৰু সৰু গুটি, এইবিলাক গুটি মিঠা, কিন্তু খাই ন? সেইটো খাব পাৰি। আমি খাইছিলোঁ আগতে, এতিয়া খাব পাৰি। নাম নাই বিশেষ, নহয় জানো? এইটো নাম নাজানো, কিন্তু খাই বহুত তেনেকুৱা বস্তু আছে, আমি সৰুতে খাওঁ, কিন্তু নাম এতিয়া নাজানো। পৰি হাতৰ ছাল ছিগিলে অলপ
কেতিয়াবা ধৰক আমাৰ অফিচত বাঁহৰ দৰকাৰ হ'লে আমি ইয়াৰ পৰা কাটি লৈ যাওঁ। এই বাঁহ আমি কিবা কিবি বনাবলগীয়া হ'লে গেৰেজ হওক বা কিবা গছ পুলি ৰোৱাৰ বা বেৰা আঁঠুৱা বান্ধিবৰ কাৰণে আঁঠুৱা বান্ধিবৰ কাৰণে ষ্টিক কেইডাল আমি বনাব লাগিলে ইয়াৰ পৰা বাঁহ কাটি লৈ যাওঁ। ইয়াৰ পৰা লৈ যাওঁ। চুৰ কৰি নিনিওঁ বাৰু, সুধি নিওঁ। সেইটো বেয়া নাপাৰিব আপোনালোকে, আমি চুৰ কৰি নিনিওঁ, সুধি নিওঁ। এই চেগুন বৃহৎ বৃহৎ আকাৰৰ আছে, সৰু সৰু আছে, বহুত বেলেগ বেলেগ চাইজৰ আছে আৰু অলপ আগত অগণন চেগুন আছে। এনেই মই জনাত অসমত তাৰমানে এটাই টিবি হস্পিটেল আছে। অঁ চাগে সেইখন ইয়াতে আছে। হয়, ইয়াতে আছে প্ৰথম আৰু ইয়াতে আছে। হয়। আৰু আছে যদিও ইমান বিশেষ নলেজ নাই আমাৰ, নাই কিন্তু সেইটো নহয় জানো? হয়। চাওকচোন, এতিয়া ৰ'দ পৰিলে চাগে গমেই নাপায় ৰ'দেই দিছে নে বৰষুণেই দিছে। হয়। ইমান ঠাণ্ডা পৰিৱেশ এটা। মেজৰ গান এভাগি জুইলে বেয়া হ'ব নেকি? বেয়া নহয়। গান এফাকি এতিয়া গানটো যিকোনো আপুনি যিটো ভাল পায় গান এফাকি জুই দিয়ক, ভাল লাগিব। আমাৰ মেজৰ গান এফাকি শুনাব, ভালে বেয়াই তেওঁ যিমানখিনি জানে। আমাৰ মনত তেওঁ ভাল গায়, আপোনালোকে কেনেকুৱা পায় সেইটো বাৰু আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব, কিন্তু আমাৰ মনত ভাল গায়। মই চেষ্টা কৰিম। ষ্টাৰ্ট 1 2 সপোনৰ সাগৰত উটি ভাহি ঘূৰি ফুৰিছোঁ, মোৰ মৰমবোৰ সঁচা তোলৈয়ে ৰচা, কেতিয়া হবিহি মোৰ অ মোৰে কনেঙ পাহৰি নাযাবি তই, বুকুৰে কনেঙ তোকে বৰ ভাল পাওঁ মই। আমি ইমান বিশেষ নাজানো, তথাপি অকণমান গান অকণমান জুই দিছোঁ, মানে পৰিৱেশটো দেখি গান এভাগি ওলাই গৈছে মোৰ মুখৰ পৰা। লিৰিক্সবিলাক আমি লিৰিক্সবিলাক নাজানো, নাজানো হয় নহয় আমি অকণমান গাইছোঁ আৰু এইখনেই সেইখন পূৰ্বৰ খ্যাত কি টিবি মেডিকেল নহয় টিবি মেডিকেল, টিবি হস্পিটেল, টিবি হস্পিটেল। এইখন এখন চাইনবোৰ্ডটো দেখুৱাই দিব পাৰা। এইটো আমাৰ অফিচৰ নিচেই কাষতে হয়। এইটো অফিচৰ আমি যিটোত আছোঁ এইটো পাহাৰেই, এটা পাহাৰেই গোটেইটো। আমি প্ৰথমে ষ্টাৰ্টিঙৰ পৰা য'ৰ পৰা আহিলোঁ একেটা পাহাৰেই হয়। এইখনে হৈছে সেইখন টিবি মেডিকেল। চন্দ্ৰনাথ লক্ষীধৰ স্মৃতিত চশমা চিকিৎসালয়। মানে আহিব কেতিয়াবা তেজপুৰ ভিজিট কৰিব ইয়াত, এনেই নালাগে, বেমাৰ হ'লে আহিব, এনেইতো ভিজিট কৰিব নালাগে বাৰু। সুন্দৰ পৰিৱেশ, চাফ চিকুণ হৈ আছে। আৰু এবিধ ফুল এইটো জিৰণি চৰা নাই নে কি? এখন ৰান্ধনি খাল। ইয়াত একচুৱেলি বাইক চলোৱাটো এটা কলা, হয়। স্কুটি হওক বাইক হওক গাড়ী চলোৱাটো এটা কলা। যেনেকুৱা টাৰ্ণিং তাতে পাহাৰৰ ওপৰত ইয়াত বাইক চলোৱাটো এক প্ৰকাৰ কলা বুলি ক'ব লাগিব। একচুৱেলি এই পাহাৰটোত এক্সাৰচাইজ কৰাৰ কাৰণে বহুত ধুনীয়া জেগা। এই পাহাৰটোত মানে এপাক নহয়, এই পাহাৰটোত আমি 3 পাক মাৰি দিলে 1 ঘণ্টা। 1 ঘণ্টা 3 পাক মাৰিলে আমাৰ শৰীৰৰ কাৰণে এক্সাৰচাইজটো হৈ গ'ল, এক্সাৰচাইজটো হৈ গ'ল, প্লাছ নেচাৰখিনিও চালোঁ। আমনি নালাগে, আমনি নালাগে। এটা আহি থাকিলে আমনি নালাগে। বৃহৎ ডাঙৰ গছ এডাল ইয়াত পৰি আছে, বতাহত পৰি আছে। যোৱাবাৰ বিহুত আমি এই গছৰ পৰাই মানে পাছদিনা কাটি দি পেলাই আমি মেজি মাঘৰ বিহুত মই যিহেতু মাঘৰ বিহুটো ঘৰতে উপভোগ কৰিলোঁ, ছুটীত আছিলোঁ। হয় ইয়াৰে এভাগ কাটি পেলাই আমি বৰ বিশেষ দীঘলীয়া নকৰোঁ আৰু নহয় জানো? হয় ভিডিঅ'টো ইমানতে সামৰণি কৰিলোঁ। যদি ভাল পায় ইয়াৰ পৰা কিবা আপোনালোকে উপকৃত হৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব।
লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ পাহৰিব নালাগে নহয় জানো? কমেণ্ট কৰি দিলে ভাল লাগিব। ভাল লাগিব আৰু গানটো কেনেকুৱা লাগিলে সেইটোও জনাব যেনেকৈ এটা ভালদৰে শুনাম নহয় জানো হয়, হয়। আমাক হুঁচৰি শুনাম হয় হয় আজি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ